অধিৱেশন প্ৰথমবাৰৰ বাবে আমি কোকৰাঝাৰৰ বিটিচি স্বায়ত্তশাসিত পৰিষদীয় বিধায়িনী সভাত কৰিলোঁ আৰু অহা 19 তাৰিখৰ পৰা গুৱাহাটীত হ'ব। আমাৰ যি এটা স্পীকাৰ ইনিচিয়েটিভতো আছিলে কিছু কথা, এইখিনি কথাত আজি অংশগ্ৰহণ আমাৰ দলৰ ফালৰ পৰা কৰা হ'ল। আমাৰ যিটো 6 শিডিউল দিয়া হৈছিলে সেইখিনি সময়ত যিখিনি উদ্দেশ্য আৰু লক্ষ্য লৈ দিয়া হৈছিল, আমি সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আৰু কাম কৰিব লগা আছে বুলি কৈছোঁ। কাৰণ স্বায়ত্তশাসিত পৰিষদ দিয়াৰ পিছত অকল পৰিষদীয় নেতাসকলৰ উন্নয়ন হ'লে নহ'ব, ইয়াৰ সাধাৰণ ৰাইজৰ উন্নয়ন হ'ব লাগিব। আৰু আপোনালোকৰ মাধ্যমেৰে আমি বিভিন্ন সময়ত বাতৰি পাওঁ যে স্বায়ত্তশাসিত অঞ্চলবিলাকত খাদ্যৰ অভাৱত মানুহে পৰিয়ালৰ আত্মহত্যাও কৰে। কেতিয়াবা তেখেতসকলে বাহিৰৰ ৰাজ্যলৈ গৈ কাম বন কৰিবলৈ গৈও মৃত্যুমুখত পৰে। আৰু ঠিক তেনেকৈ ইয়াত যিবিলাক এটা সময়ত অশান্তিৰ পৰিস্থিতিৰ ফলত যেনেধৰণেৰে চৰকাৰী সা সম্পত্তি নষ্ট হৈছিল, সেইবিলাক এতিয়াও সম্পূৰ্ণৰূপে মেৰামতি হোৱা নাই। শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে। এই গোটেইবিলাক যদি হয় তেতিয়াহ'লে নিশ্চিতভাৱে আগন্তুক সময়ত অসমৰ সৰ্বাংগীন উন্নতি হ'ব আৰু এই লক্ষ্য হ'ব লাগে বুলি আমাৰ ফালৰ পৰা আজি স্পীকাৰ ইনিচিয়েটিভত আমি বক্তব্য ৰাখিছোঁ। ধন্যবাদ।